নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যোৰহাট টাউনৰ একদম মাজমজিয়া বুলি ক'ব লাগিব। মই আছোঁ অজন্তা হলৰ ওচৰত আৰু মই আজি দেখুৱাবলৈ আহিছোঁ যোৰহাটৰ কেইটুকুৰমান সুন্দৰ ঠাই। মানে মোৰো ভাল লাগে, হয়তো আপোনালোকেও ভাল লাগিব পাৰে। মই আজি দেখুৱাবলৈ আহিছোঁ। যদি ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব ভাল কিমান ধুনীয়া লাগিছে। আৰু বলক চব কিমান ধুনীয়াকৈ বনাই থোৱা আছে, একদম মানে বনাই আছে আৰু সৰু সৰু গছ পুলি ৰুইছে, চব কিমান ধুনীয়া লাগিব। আৰু ইয়াতে লিখা আছে যোৰহাট স্বাগতম যোৰহাট নগৰলৈ। চব কিমান ধুনীয়াকৈ বনাইছে, গছ পুলি কেইটামান ৰুইছে, কিমান ধুনীয়াকৈ বনাইছে চব। যোৰহাট নগৰলৈ স্বাগতম, মানে স্বাগতম জনোৱা হৈছে যোৰহাট টাউনলৈ। আহক আজি মই যোৰহাট টাউনৰ কেইটামান সুন্দৰ ঠাই দেখাবলৈ গৈছোঁ। যদি আপোনালোকেও হয়তো ভাল লাগিব পাৰে, মোৰতো বহুত ধুনীয়া লাগে এইকেইটা ঠাই, কিন্তু আপোনালোকেও ভাল লাগিব পাৰে। যদি ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বলক ৱেলকাম টু যোৰহাট। যোৰহাট শব্দটোৰ অৰ্থ হৈছে দুখন বজাৰ। আৰু এইবাৰ আহি গ'লোঁ যোৰহাটৰ TRP ৰোড বুলি ক'বলৈ গ'লে এটা মানে সঁচাকৈ ক'বলৈ গ'লে মোৰ বহুত ধুনীয়া লাগিছে। মই কেতিয়াবা চিন্তা কৰোঁ এনেকুৱা যদি আমাৰ ঘৰৰ সন্মুখতো হোৱাহেঁতেন, মন কৰক কিমান ধুনীয়া লাগিছে।
একদম মানে ডিভাইডাৰৰ মাজে মাজে আপোনাৰ দেৱদাৰু পুলি এইবোৰ চাপৰ হৈ আছে, এইবোৰতো চাপৰ হৈ আছে, কিন্তু এই মানে ডাঙৰ হোৱাবোৰ চক মন কৰক, ওখ যিবিলাক হৈছে মানে মানে অকণমান মানে কিবা বেলেগেই লাগিছে, মানে প্ৰকাশ কৰিব নোৱাৰোঁ, মানে ইমান ধুনীয়া লাগে এই ৰাস্তাকেইটা। যোৰহাটৰ এই ৰাস্তাকেইটা মানে প্ৰকাশ কৰিব নোৱাৰোঁ, ইমান ধুনীয়া লাগে। তো হয়তো আপোনালোকেও ধুনীয়া লাগিব পাৰে। চক কিমান ধুনীয়া ধুনীয়া দেৱদাৰু গছ, তাৰ লগতে জবা ফুল, এই চব ফুল ফুলিছেই, এই কলি আহিছে। যেতিয়া এইবিলাক ফুলিব চব কিমান ধুনীয়া লাগিব এই ৰাস্তাটো, মানে ক'বই নালাগে। চব এইবিলাক ওখ ওখ গছ। মই মানে এই ৰাস্তাত যেতিয়া আহোঁ নহয়, মই সদায় চিন্তা কৰোঁ গোটেই যোৰহাটখন যদি এনেকুৱা হোৱাহেঁতেন, গোটেই যোৰহাট টাউনৰ মানে টাউনখন যদি এনেকুৱা হোৱাহেঁতেন, বা আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো যদি এনেকুৱা হোৱাহেঁতেন, মানে ক'বই নালাগে মানে কি কওঁ। আৰু ইয়াৰ লগতে চকীয়া অমিতা লাগি আছে, মানে ফুল গছ, নৰসিংহ গছ, চব কিমান ধুনীয়া ধুনীয়া ফুল এইবিলাক। এইটোৱে হৈছে যোৰহাটৰ ফুকন ৰোড, যোৰহাটৰ ফুকন ৰোড। ইমান ধুনীয়া, কিমান ধুনীয়া লাগিছে, ইমান ওখ ওখ গছ চব মন কৰক, কিমান ধুনীয়া লাগিছে। মানে সঁচাকৈ ক'বলৈ গ'লে মানে এই ৰাস্তাটোত যেতিয়া আহিম নহয়, আহিমেই নহয় মানে ৰাতিপুৱা যেতিয়া মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহে ৰাস্তাটো মানুহখিনি, মানে সেই মানুহখিনিৰ কাৰণে মানে সৌভাগ্য বুলি ক'ব লাগিব। এই ৰাস্তাটোত তেওঁলোক খোজকাঢ়িব পাৰিছে, মৰ্ণিং ৱাক কৰিব পাৰিছে। এটা ধুনীয়া পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ মানে ইয়াত বিৰাজ কৰে বুলি ক'ব লাগিব। আৰু সঁচাকৈয়ে মই মানে এই ইমান ধুনীয়া এটা মানে পৰিৱেশ, মানে যিকেইজনে বনাইছে, গছপুলিবোৰ ৰুইছে, বা যিকেইজনে ইমান এটা ধুনীয়া মানে প্লেচ বনালে, ক'বলৈ আজি মই যেনেকৈ ক'বলৈ হৈছোঁ, আন দুজনেও হয় চাগে কয় ইমান ধুনীয়া ৰাস্তা এইটো। তো সেইকাৰণে মই যিকেইজনে এই গছপুলিৰ পৰা ধৰি মানে এই কামখিনি যে কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান এটা মানে ধুনীয়া পৰিৱেশ তেওঁলোকে ইয়াত মানে ধুনীয়া এটা পৰিৱেশ কৰাৰ কাৰণে, মানে তেওঁলোকৰ সৌভাগ্য বুলি ক'ব লাগিব। ইমান এটা ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোক যে থাকে, ছাইডত যিবিলাক ঘৰ আছে, মানে মানুহৰ ঘৰ, তেওঁলোকৰ বহুত সৌভাগ্যৱান বুলি ক'ব লাগিব, বহুত সৌভাগ্য বুলি ক'ব লাগিব, বহুত ভাগ্য লাগিব। এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোক আছে, ইমান ধুনীয়া লাগিছে চব মন কৰক, মানে বহুত ভাগ্যৱান বুলি ক'ব লাগিব। ইমান ধুনীয়া মানে ইমান এটা ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোক থাকে। যি নহওক আৰু বহুত আছে দেখুৱাবলৈ, ব'লক মই সেইকেইটা জেগা দেখুৱাবলৈ গৈ আছোঁ আজি। মই ধন্যবাদ জনাইছোঁ যিকেইজনে মানে এই মানে পদক্ষেপটো হাতত লৈছিলে, মানে ইমান এটা ধুনীয়া পৰিৱেশ গঢ়ি তুলিলে, মানে ইমান এটা ধুনীয়া পৰিৱেশ গঢ়ি তুলিলে, ইমান এটা মানে ধুনীয়া, মানে ক'বই নালাগে। মানে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। এইবাৰ চিধা চিধিকৈ লৈ আহিলোঁ যোৰহাট JB ৰোড, আৰু ইয়াৰ পৰিৱেশটো আৰু এটা সুন্দৰ পৰিৱেশ, এটা উখল মাখল পৰিৱেশ হয় পাছবেলা টাইমত। তো ব'লক মই দেখুৱাই লৈছোঁ ফাৰ্ষ্ট কিয় উখল মাখল হয়। আৰু এইটো চব কিমান এটা ধুনীয়া মানে ৰাস্তা, কিমান ধুনীয়া পৰিৱেশ, মানে গছৰ পৰা ধৰি মানে জানেই আপোনালোকে সদায় অহা যোৱা কৰে কাৰণ। আৰু ইয়াৰ ছাইডতে এখন সুন্দৰ পাৰ্ক আছে, আৰু এখন প্লেন আছে, চব কিমান ধুনীয়া এখন প্লেন। আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি এইটো টাইমত মানে 4টা বজাৰ পিছত মানে একদম ভৰি পৰে এইখন। আৰু ইয়াৰ লগতে এই JB ৰোডত দেখুৱাবলগীয়া বহুত কিবা কিবি আছে এই ঠাইডোখৰ, মানে ক'বলৈ গ'লে যোৰহাট ষ্টেডিয়াম এখন আছে, কোৰ্ট ফিল্ড আছে, মানে বহুত কিবা কিবি আছে এই জেগাত। আৰু ইয়াৰ লগতে এটা মুকলি জিম আছে, চব মন কৰক, এই জিমটো মুকলি জিম হয়। তো ইয়াত মানে মুকলি সকলোলৈ ইয়াত মানে এইটো বনোৱা আছে, সকলো আহি মাৰিব পাৰিব, এটা মুকলি জিম। এইটো মুকলি জিম হয়, আৰু কিবা মাৰি আছে চব মন কৰক, সৰু সৰু ল'ৰা ছোৱালী চব। আৰু ৰাস্তাটোৰ কথা ক'বই নালাগে, লগত যোৰহাট ষ্টেডিয়াম আছে, তাৰ লগতে কমাৰ্চ কলেজ আছে, আৰু বহুত মানে JB কলেজ আছে, মানে আৰু তাৰ লগতে KK বৰুৱা পথলৈ যায়, মানে এইটো এটা ধুনীয়া ঠাই এখন যোৰহাটৰ। তো আজি মই দেখুৱালোঁ যোৰহাটৰ সুন্দৰ ঠাইকেইডোখৰ, মানে ধুনীয়া ঠাইকেইডোখৰ। মোৰ ভাল লাগে, হয়তো আপোনালোকক কেনেকুৱা লাগে নাজানো, তো মই দেখুৱালোঁ আজি মোৰ যি ভাল লাগে। তো ক'ব কেনেকুৱা লাগিলে আপোনালোকক। আজি বতৰটো একদম ডাৱৰীয়া, সেইকাৰণে মানে স্পষ্টকৈ মানে ধোঁৱা লাগিছে, কিন্তু সঁচাকৈ মানে বহুত ধুনীয়া লগা এখন ঠাই, মানে যোৰহাটৰ এইকেইডোখৰ ঠাই মানে বহুত ভাল লাগে মোৰ। তো কিমান ধুনীয়া ধুনীয়া গছ, এইবোৰ মানে গছ প্ৰায় বহুত দিন হৈ গ'ল, বহুত পুৰণি দিনৰ গছ এইবিলাক, কিমান ধুনীয়া লাগে। আৰু তাৰ লগতে এইপিনে মেলা হৈ আছে, মই আহিছিলোঁ দেখুৱাবলৈ, মেলা হৈ আছে। আৰু এইপিনে কিমান ধুনীয়া ৰাস্তা চব মন গ'ল। আৰু অলপ আগতে আছে যোৰহাট JB কলেজ, আৰু তাৰ লগতে মই আৰু এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ, মানে
নতুনকৈ হৈ আছে মানে ৱালত কিদৰে ছবি অংকন কৰিছে চব মন কৰক কিমান সুন্দৰকৈ ৱালত ছবি অংকন কৰা হৈছে মন কৰক কিমান ধুনীয়া ধুনীয়া ৱালত ছবি অংকন কৰি থৈ আহিছে মানে তাঁত বোৱা দেখুৱাইছে মানে বেলেগ বেলেগ ধৰণৰ ছবি অংকন কৰিছে কিমান ধুনীয়া ধুনীয়া অসমৰ ৰেচম শিল্প মিচিং পৰম্পৰাৰ দেউৰী বিহু মানে নাও নিৰ্মাণ কৰঙা কমাৰ শিল্প মানে গোটেই ৰাস্তাটো মানে ক'ব নোৱাৰি মানে ইমানে ধুনীয়া কৰি ৰাখিছে মানে ইমান ধুনীয়া লাগিছে মানে চাবলৈ আৰু এইবিলাক আছে যোৰহাটৰ চৰকাৰী বহুমুখী বালিকা বিদ্যালয় কুশল কোঁৱৰ পিয়লি ফুকন মণিৰাম দেৱান পিয়লি বৰুৱা আৰু এইবিলাকতে বনাই আছে হোৱাগেই নাই আৰু ৰাস্তাটো চব বন্ধ কৰে কিবা কিমান ধুনীয়া লাগিছে গছ গছনি ভৰা মানে ছাইডত ষ্টেডিয়াম আৰু তাৰ লগতে মানে ইয়াৰ এইটো আৰু এটা বেলেগ এটা পৰিৱেশ ইয়াৰ পৰিৱেশটো আজিলৈ সামৰণি মাৰিছোঁ আজি মই দেখুৱালোঁ আপোনালোকক যোৰহাটৰ কেইটামান ধুনীয়া ঠাই আৰু মোৰ বিশেষকৈ মোৰ বহুত ধুনীয়া লাগে এই ঠাই আৰু সেই কথা দেখুৱাই যিহেতু সামৰণি মাৰিছোঁ আজিলৈ বাই বাই